হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিন হ'ল শ্বৰ্টছ ভিডিঅ' দিয়া হোৱাই নাই। আজি পিছে এফালে ওলালোঁ, চাওঁ ব'লকচোন। আৰু সেয়েহে আমি কেইজনী আজি ওলালোঁ পদুম পুখুৰীলৈ যাওঁ বুলি। মাজে মাজে আমি গৈ থাকোঁ যদিও আমনি নালাগে জানেনে, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ নহয়। আৰু ইহঁত দুজনীয়েতো টিকেট কাটি ল'লে। আৰু এয়া চাওকচোন, ভিতৰখন ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো, বহুতেই ভাল লগা। আৰু এই টিকলা টিকলা পোৱালিকেইটা ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন। আমিও এটা সময়ত খেলিছিলোঁ, এতিয়া আৰু ভাল নালাগে বাৰু, তথাপিও মানুহ নাথাকিলে সুযোগ লওঁ কেতিয়াবা। তাৰপিছত আমাৰ কেইজনী চাওকচোন দৌৰি আছে। আৰু এয়া বেলেগ ছোৱালীৰ বেগ কাপোৰ পেলাই থৈ গৈছে দেই। ছোৱালী মানে এনেকুৱাই নহয়নে, ফটো ভিডিঅ' বুলি ক'লে একদম উৎপাত লাগি যায়। আৰু পদুম পুখুৰীৰ সকলোতকৈ ভাল লগা পাৰ্টটো হৈছে যে ইয়াৰ দলংকেইখন ইমান ধুনীয়াকৈ বনাইছে নহয়, ফটো উঠিবৰ কাৰণেও ভাল লাগে আৰু দেখিও খুব ভাল লাগে। আৰু আমাৰ কেইজনী এজ অলৱেজ ফটো উঠাত ব্যস্ত। আৰু অলপ সময় থাকি আমি তাৰ পৰা উভতিলোঁ। যিহেতু আমাৰ আউটিং টাইম বহুত বেছি নহয়, সেয়েহে আজি অলপমান এনেকৈ এনজয় কৰি আকৌ ৰুমলৈ বুলি উভতিলোঁ। ধন্যবাদ।